মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰখ্যাত বিজ্ঞানী থমাছ আলভা এডিছনৰ নাম নিশ্চয় নুশুনাকৈ থকা নাই। হয়, মই সেইজন থমাছ আলভা এডিছনৰ কথাই কৈছোঁ, যিজনে বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰি গোটেই পৃথিৱীখনকে পোহৰ কৰি তুলিছিল। মই সেইজন থমাছ আলভা এডিছনৰ কথাই কৈছোঁ, যিজনে গ্ৰামোফোন ৰেকৰ্ড আৱিষ্কাৰ কৰি শব্দ বাণীবদ্ধ কৰিব পৰা কৰিছিল আৰু যিজনে মোচন পিকচাৰ বা চলচ্চিত্ৰ আৱিষ্কাৰ কৰি বিশ্ববাসীক এক নতুন দিগন্তলৈ লৈ গৈছিল। তোমালোকে শুনি আচৰিত হ'বা যে নিজৰ অধ্যয়ন গৱেষণাৰ সৈতে সাংঘাতিকভাৱে ব্যস্ত হৈ থকা এই বিশ্ববৰেণ্য বিজ্ঞানীজনে প্ৰতিদিনে এঘণ্টাকৈ বৰশী টোপাবলৈ সময় উলিয়াইছিল। কিন্তু ইয়াতকৈও আচৰিত হ'বলগীয়া কথাটো হ'ল যে এডিছনে জীৱনত বৰশী টোপাই এটাও মাছ ধৰিব পৰা নাছিল আৰু সকলোৰে বাবে এয়া এক পৰম ৰহস্য হৈ পৰিছিল। কাৰণ পৃথিৱীত তেওঁৰ বাহিৰে হয়তো দ্বিতীয় এজন মাছমৰীয়া নাছিল যিজনে জীৱনত এটাও মাছ ধৰিব পৰা নাছিল। বিভিন্ন সময়ত বিভিন্নজনে তেওঁক এই বিষয়ে প্ৰশ্নও সোধে আৰু প্ৰশ্ন সুধিলে তেওঁ মিচিকি হাঁহি এটা মাৰি একো নোকোৱাকৈ তাৰ পৰা আঁতৰি আহে। কিন্তু জীৱনৰ বিয়লি বেলাত কোনোবাই এবাৰ এই বিষয়ে সোধোতে তেওঁ কিন্তু বৰশী বোৱাৰ ৰহস্যটো ফাদিল কৰিলে। তেওঁ ক'লে যে আচলতে তেওঁ বৰশীত কাঁইটেই নলগায়, যিটো কাঁইট থাকে সেই কাঁইটটোৱেই নলগায়। ব্যক্তিজনে আচৰিত হৈ তেওঁক ইয়াৰ কাৰণ সুধিলে, কিয় তেওঁ বৰশীত কাঁইট নলগায়? ইয়াৰ উত্তৰত এডিছনে ক'লে যে তেওঁ আচলতে মাছ ধৰিবই নোখোজে। এইবাৰ ব্যক্তিজন আৰু আচৰিত হ'ল আৰু তেওঁক আকৌ সুধিলে যে তেওঁ যদি মাছেই ধৰিব নোখোজে তেন্তে বৰশীটোলৈ পুখুৰীৰ পাৰত বহি থাকে কিয়? তেতিয়া এডিছনে হাঁহি ক'লে যে তেওঁ আচলতে বৰশী বোৱাৰ ভাওহে জুৰে। কাৰণ তেনে কৰিলে তেওঁক কোনেও আমনি নকৰে, কোনেও নামাতে আৰু সেই সুযোগতে তেওঁ এঘণ্টা সময় অকলশৰে নিজৰ লগত কটাব পাৰে আৰু সেই এঘণ্টা সময়ত তেওঁ নিজৰ অতি গুৰুত্বপূৰ্ণ বিষয় একোটাহত চিন্তা কৰিবলৈ সুবিধা পায়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি প্ৰত্যেকে দিনটোত বহুত কামেই কৰি থাকোঁ, বহুতৰে লগত বহুত কথাই পাতোঁ, বহুত ব্যস্ততা আমাৰ আৰু এই ব্যস্ততাৰ মাজত আমি নিজেই নিজৰ সৈতে অকলশৰীয়াকৈ সময় কটাবলৈ আহৰিয়ে নাপাওঁ। নিজৰ গুৰুত্বপূৰ্ণ কাম, নিজৰ গুৰুত্বপূৰ্ণ চিন্তা, নিজৰ হেঁপাহ, নিজৰ ভাল লগা বেয়া লগা ইত্যাদিবোৰৰ বিষয়ে, নিজৰ সপোনবোৰৰ বিষয়ে নিজে বিচৰা ধৰণে চিন্তা কৰিবলৈ আমি আহৰিয়ে নাপাওঁ আৰু পালেও বা আমি বহুতেই এয়া কিবা কৰিবলগীয়া কাম বুলি নাভাবোঁ, নহয়নে বাৰু? কিন্তু নিজক মানসিকভাৱে শক্তিশালী কৰি তুলিবলৈ, সতেজ কৰি তুলিবলৈ নিজৰ সৈতে একেবাৰে অকলশৰীয়া কিছু সময় কটোৱাটো জীৱনৰ বাবে খুবেই প্ৰয়োজন, তোমালোকে মনত ৰাখিবা। আৰু সেইবাবেই থমাছ আলভা এডিছনে এঘণ্টা সময় বৰশী বোৱাৰ ভাও জুৰিছিল। কেৱল এডিছনেই নহয়, পৃথিৱীৰ প্ৰায়বোৰ সফল ব্যক্তিয়েই নিয়মিতভাৱে নিজৰ সৈতে কিছু অকলশৰীয়া নিসংগ সময় কটোৱাৰ পোষকতা কৰিছে। বিশ্ববিখ্যাত ব্ৰাজিলিয়ান ঔপন্যাসিক পাউলো কোয়েলোৱে কৈছে যে ইফ ইউ নেভাৰ এলোন ইউ কেনট ন' ইউৰ চেল্ফ। তুমি যদি কেতিয়াও অকলশৰীয়া বা নিসংগ হোৱাই নাই বা নিসংগ নোহোৱা তেন্তে তুমি নিজক বুজিয়ে নাপাবা। হয়, আমি কেতিয়াবা নিজক বুজি নোপোৱা হৈ যাওঁ, নিজক চিনি নোপোৱা হৈ যাওঁ। মই কোন? মই কৰিব লাগে কি আৰু কৰি আছোঁ কি? মই কিয় ইমান দুৰ্বল হৈ গৈছোঁ? মোৰ লাহে লাহে পঢ়িবলৈ মন নোহোৱা হৈ আহিছে কিয়? কিয় মই কাম এটা কৰিবলৈ যাওঁতে হঠাৎ ভয় খাই যাওঁ? কিয় মই এইটো কৰিছোঁ বা কিয় মই এইটো কৰা নাই? নিজক বুজি নোপোৱা হ'লে, নিজক চিনি নোপোৱা হ'লে এনেবোৰ প্ৰশ্ন আমাৰ মনলৈ সততে আহি থাকে আৰু এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ আমাৰ দৈনিক কিছু নিসংগ অকলশৰীয়া সময়ৰ খুবেই প্ৰয়োজন। দৈনিক নিজৰ সৈতে কিছু নিৰিবিলি নিসংগ সময় কটোৱাৰ অভ্যাসে আমাৰ দেহ মন সতেজ কৰে, চিন্তা, পৰিকল্পনা ইত্যাদিবোৰ শৃংখলিত ছিষ্টেমেটিক কৰি তোলে, আত্মবিশ্বাস বঢ়ায়, অধিক সৃজনীশীল কৰি তোলে, ভাল কিবা এটা সৃষ্টি কৰাৰ প্ৰেৰণা দিয়ে, মনত সাহস দিয়ে আৰু গোটেইবোৰ মিলি আমাৰ জীৱনটো সুখময় কৰি তোলে। এই কথাখিনি মই কাৰোবাৰ পৰা শুনি তোমালোকক কেৱল ক'ব লাগে বুলিয়েই কৈছোঁ এনেকুৱা কথা নহয়। এইটো আচলতে এটা জীৱন উদযাপনৰ কিটিপ আৰু এই কিটিপটো মই নিজেও জীৱনত প্ৰয়োগ কৰি যথেষ্ট সুফল লাভ কৰিছোঁ। গতিকে আশা কৰোঁ তোমালোকেও এঘণ্টা নহ'লেও অন্ততঃ দৈনিক কিছু সময় থমাছ আলভা এডিছনৰ দৰে বৰশী টোপাবলৈ চেষ্টা কৰিবা। মানে ঠিক বৰশী টোপাব নালাগে,
কিন্তু অকলহৰে কিছু সময় তোমালোকৰ গুৰুত্বপূৰ্ণ কথাবোৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ চিন্তা কৰিবলৈ ল'বাচোন তেতিয়া তোমালোকে নিশ্চয় তাৰ পৰা সুফল লাভ কৰিবা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই পুনৰ এটা খুব উপযোগী বিষয় লৈ মই তোমালোকক খুব সোনকালে লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ সৰ্বতো প্ৰকাৰে ভাল হওক খুব ভাল হওক তাকেই কামনা কৰি মই তোমালোকৰ পাৰ্থ ছাৰে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো ধন্যবাদ